তো আজিৰ পৰা 3 দিনৰ ভিতৰত মই বনাব যাই আছো 6 পেক এপছ আৰু এই চ্যালেঞ্জটো কৰোতে মই 6 পেক এপছ বনাবৰ কাৰণে যি ইম্পৰ্টেন্ট এক্সাৰসাইজ সকলোবিলাক কৰিম জাস্ট লাইক ৰানিং তাৰপিছত সিট আপছ চিন আপছ পুশ আপছ সকলোবিলাক এক্সাৰসাইজ কৰিম আৰু চাম 3 দিনৰ ভিতৰত 6 পেক এপছ বনোৱা সম্ভৱ নে অসম্ভৱ তো এই চ্যালেঞ্জটো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব মাৰ তো ফাইনালি গাইস আমি ফিল্ডত আহি পালো আৰু একবাৰ ফিল্ডটো চাওক এফালে চাওক এবাৰ আৰু এবাৰ এফালে চাই লওক তো এতিয়া আমি চাম 3 দিনত 6 পেক এপ বনোৱা সম্ভৱ নে অসম্ভৱ চাও আৰু ডে 1 ৰ দিনাই ডাম্পাৰৰ টায়াৰটো দাঙি আজি চ্যালেঞ্জটো আৰম্ভ কৰি দিলো 1 কুইণ্টেল আছে গাইস আৰু সেকেন্ড এক্সাৰসাইজটো ডাম্পাৰৰ টায়াৰ দাঙিয়া মাৰিলো স্কট আৰু 10টা স্কট মাৰাৰ পিছত মই মাৰিলো কেইটামান লং জাম্প মাৰা হোৱাৰ পিছত মোৰ অৱস্থা চাওক গাইস আৰু তাৰ পিছত মই কৰিলো 2 কিলোমিটাৰ ৰানিং 10 মিনিটৰ ভিতৰত হাহা কাৰ কিমান টাইম লাগি আছে গাইস জনাব মোৰ 10 মিনিট লাগে 2 কিলোমিটাৰত ওকে তো গাইস ফাৰ্ষ্ট দিনৰ কন্ডিশন এয়া আৰু ফাৰ্ষ্ট ডে দিনা ঘৰত আহি অলপমান এক্সাৰসাইজ কৰিলো সিট আপ টিট আপ কিবা কি মাৰিলো যাতে জলদি আহি যায় 3 দিনত 6 পেক বনাই দাও এটো গাইস গুড নাইট বাই বাই ডে টু লুক পাইছো তো গাইস দি নেক্সট ডে আৰু দি নেক্সট ডে আমি ইয়া মুনাত জোজাটা লৈ যাই আছো আৰু যোৱাকালি ফাৰ্ষ্ট দিনা ভাটিবেলাকে দাউৰিছিলো আৰু আজি ৰাতিপুৱাই দাউৰিব যাই আছো কোনোদিনো 10টাৰ আগত নুঠো আজি 5টা বজাত উঠি ফিল্ডত যাই আছো আৰু আমি নদী পাৰত যাবৰ কাৰণে আমাক দুটা ৰাস্তা পাৰ হ'ব লাগে ফাৰ্ষ্ট এইটো হাকু আৰু সেকেন্ড হৈছে এইটো নদী মোৰ পিছফালে এইটো আৰু ইমান ভয়ানক থানাত আমি ফাইনালি আহি পালো ফিল্ড আৰু ফিল্ডত আহি পাই দেখা পালো ইয়াতে বহুত ল'ৰা ছোৱালীয়ে দাউৰি আছে আৰু ময়ো অলপো টাইম ৱেষ্ট নকৰি চিধা দাউৰাত লাগি গলো আৰু অলপমান দাউৰাৰ পিছতে মোৰ অৱস্থা চাওক কেনেকুৱা হ'ল তো গাইস মই 3 কিলোমিটাৰ ৰানিং কৰিলো আৰু 3 কিলোমিটাৰ টাইম লাগিল 13 মিনিট 14 নে 15 সেকেন্ড মান আৰু ৰানিং কৰা হোৱাৰ লগে লগে মই মোৰ এক্সাৰসাইজ খিনি কৰাত লাগি গলো আৰু তাৰ পিছত মই মাৰিলো সিট আপছ যেটো নেকি 6 পেকৰ মেইন এক্সাৰসাইজ আৰু তাৰ পিছত টায়াৰটোৰে মাৰিলো কেইটামান স্কটছ মাৰা হোৱাৰ পিছত মাৰিলো কেইটামান সিন আপছ আৰু সিন আপছ মাৰা হোৱাৰ পিছত মাৰিলো কেইটামান পুশ আপছ বেছি নহয় বাট 10টা মান ৰাতিপুৱা হৈ গল সব এক্সাৰসাইজ কৰা ৰানিং কৰা আৰু ডে 2 ৰ কন্ডিশনটো ফাটিবেলাকে দেখাম কাৰণ দুই টাইমকে মাৰি আছো ডে 2 ৰাতিপুৱা আহিছিলো আৰু এতিয়া হল ফাটিবেলা বাজিল 3:48 চাই লওক এতিয়া ডে 2 ফাটিবেলা কৰি মানে দুটাকে টাইম ফিক্স কৰিছো যোৱাকালি পৰা ষ্টাৰ্ট কৰিছিলো কিন্তু এটা টাইম কৰিলো আৰু আজি দুটা টাইম আৰু অহাকালি দুটা টাইম কৰিম আৰু অহাকালি ফাইনেল ৰিজাল্ট আপোনালোকে পাই যাব আৰু এক্সাৰসাইজ কৰাৰ আগত মই অলপমান ৰাউণ্ড কিক ট্ৰাই কৰি আছো হৈছে না নাই কমেন্ট কৰি জনাবচোন কমেন্ট বক্স আৰু তাৰ পিছত মই ষ্টাৰ্ট কৰি দিলো ৰানিং আৰু ৰানিং হোৱাৰ পিছত কেইটামান সিন আপছো মাৰি দিলো লগত আৰু সিন আপছ মাৰা হোৱাৰ লগে লগে আমি গোটেই কেইটা মিলি মাৰিলো গ্ৰুপ পুশ আপছ তো গাইস ফিল্ডত আহিলো আৰু দিনটো দুই টাইম ৰানিং কৰিলো এক্সাৰসাইজ কৰিলো আৰু ঘৰত যাই ডে 2 ৰ কন্ডিশনটো দেখাইছো ঘৰত যাই অলপমান এক্সাৰসাইজ কৰিম তাৰ পিছত ডে 2 ৰ কন্ডিশন আজি আপোনালোকক দেখাম আৰু ঘৰত আহি কেইটামান মাৰিলো পুশ আপছ আৰু মাৰিলো সিট আপছ মাৰা হোৱাৰ লগে লগে তো গাইস এই আছিল ডে 2 ৰ কন্ডিশন আৰু এয়া হৈছে ডে 1 ৰ কন্ডিশন কিমানখিনি ডিফাৰেন্স আছে আপোনালোকে নিজে চাই লওক তো গাইস গুড মৰ্নিং আজি হৈছে ডে 3 আৰু ডে 3 দিনা ৰাতিপুৱা 5টা মান বজাত মুনা চুনা লৈ মানে মুনাত বেলেগ একো নাই জোতা আছে এতিয়া ফিল্ডলৈকে যাই আছো আৰু আজি এক্সাৰসাইজ কৰি ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাম তো বলক এতিয়া ডাইৰেক্ট ফিল্ডলৈকে যাও আৰু ডে 3 দিনা ফিল্ডত আহি পোৱাৰ লগে লগে মই ষ্টাৰ্ট কৰি দিলো ৰানিং আৰু ৰানিং কৰা হোৱাৰ লগে লগে মই মাৰিলো কেইটামান পুশ আপছ অলপমান বেছিকে মাৰিলো আজি লাষ্ট ডে কাৰণে পুশ আপছ মাৰা হোৱাৰ লগে লগে এটা নিউ এক্সাৰসাইজ কৰিলো এক্সাৰসাইজটোৰ নাম নাজানো মই আৰু সকলোবিলাক এক্সাৰসাইজ কৰি লাষ্টত মাৰিলো 6 এপৰ মেইন এক্সাৰসাইজ মানে সিট আপছ তো গাইস এতিয়া আপোনালোকে দেখাই পালে 3 দিন আমি ফুল এক্সাৰসাইজ কৰিলো কালিতো দুই টাইম কৰিছো আৰু আজি এক টাইম আৰু পৰহি দিনা এক টাইম তো 3 দিনত 6 পেক এপ বনোৱা সম্ভৱ নে তো ফাইনেল ৰিজাল্ট এতিয়া আপোনালোকক দেখাব যাই আছো তো 3 2 1 চাওক ফাইনেল ৰিজাল্ট এয়া চাওক তো মোৰ মতে দুটামান তলত দুটা ভালকে অলপমান চিনি পোৱা হৈছে বাকি 6 পেক অহা নাই যদি ধৰিব যায় এটা দুটা তিনিটা চাৰিটা 4 পেক মান আহিছে আৰু তো 3 দিন সম্ভৱ নহয় কমসে কম 10-15 দিন বা এক মাহ মানত 6 পেক বনোৱা সম্ভৱ আৰু এক মাহ পিছত হয়তো বেলেগ ভিডিঅ'ত মই আপোনালোকৰ ৰিজাল্টটো দেখাই দিম তো বাই বাই তেতিয়ালৈকে আৰু চেনেলটো নতুনকৈ চাবলৈ সাবস্ক্ৰাইব মাৰিবা ভিডিঅ'টো লাইক কৰিবা তো বাই বাই